আছামিজ প্ৰিপেৰেশ্যন চেনেলটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি APSCৰ 2015 বৰ্ষৰ জেনেৰেল ষ্টাডিজ বিষয়টোৰ আমি সমাধান কৰি আছিলোঁ। এইবাৰ আমি 16 নম্বৰ প্ৰশ্নলৈকে যিহেতু আমি আলোচনা কৰিছিলোঁ, যদি আপুনি চোৱা নাই ভিডিঅ'টো চাই ল'ব, আই বক্সত আছে নাইবা কমেণ্ট ছেকশ্যনত আপুনি লিংক পাই যাব। আৰু এতিয়া প্ৰশ্নটো আছে 17 নম্বৰ প্ৰশ্নৰ পৰা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট হ'ব। যেহেতু আগৰ ভিডিঅ'টোত আমি টাইপ কৰি দিছিলোঁ, কিন্তু এতিয়াৰ ভিডিঅ'টোত আমি ডাইৰেক্ট প্ৰশ্ন কাকতৰ পৰাই আমি দিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া হ'ল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমি। যে সংগীত নাটক একাডেমি বঁটা প্ৰাপ্ত অসমৰ প্ৰথমজন মহিলা কোন আছিল? উত্তৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা। 18 নম্বৰ প্ৰশ্নটো আছে আমাৰ ইয়াতে, দ্য ফাৰ্ষ্ট ডিকশ্যনাৰী ইন আছামিজ ৱাজ কম্পাইল্ড বাই হু এমং দ্য ফলোয়িং। অৰ্থাৎ তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজন ব্যক্তিয়ে প্ৰথমখন অসমীয়া ডিকশ্যনাৰী লিখিছিল বা ৰচনা কৰিছিল? উত্তৰটো হ'ব মাইলছ ব্ৰনছন। বি নাম্বাৰটো হ'ল শুদ্ধ উত্তৰ। মাইলছ ব্ৰনছন কোন আছিল? মাইলছ ব্ৰনছন এজন অনা অসমীয়া আৰু মিছনাৰী ব্যক্তি আছিল। 19 নম্বৰ প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ। অৰ্থাৎ ৰজনীকান্ত বৰদলৈ প্ৰথমখন উপন্যাস কি আছিল? ৰজনীকান্ত বৰদলৈ লিখিবলৈ প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল মিৰি জীয়ৰী। তেওঁ মিৰি জনজাতিক লৈ প্ৰথমখন উপন্যাস লিখিছিল, যিটোক নাম দিছিল মিৰি জীয়ৰী। 20 নম্বৰ প্ৰশ্নটো আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য বেংকাৰ অফ দ্য বেংকছ। অৰ্থাৎ তলত যিকেইটা বেংক দিয়া আছে গোটেইকেইটা কিন্তু বেংক, এই বেংকবিলাকৰ ভিতৰত কোনটো বেংকক সকলো বেংকৰ বেংক বুলি জনা যায়? উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক। অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকক আমি বাকী বেংকবিলাকৰ বেংক বুলি আমি জানো। 21 নম্বৰ প্ৰশ্নটো হ'ল দ্য ইউনিয়ন অফ ইণ্ডিয়া হেজ একচেপ্টেড দ্য ৰিকমেণ্ডেশ্যন অফ দ্য 14th ফাইনেন্স কমিশ্যন ফৰ ৰাইজিং দ্য ডেভলিউশ্যন অফ নেট চেণ্ট্ৰেল টেক্সেছ বাই কিমান পাৰ্চেণ্ট? উত্তৰটো হ'ব এ নাম্বাৰ 42%। পৰৱৰ্তী প্ৰশ্নটো আছে নন ডেভেলপমেণ্টেল এক্সপেণ্ডিচাৰ ইনভলভছ। অৰ্থাৎ উন্নয়নমূলক ব্যয় আমি কাৰ লগত জড়িত হৈ আছে বুলি জানো? উত্তৰটো হ'ব ইয়াতে 4টা অপশ্যন আছে, ইণ্টাৰেষ্ট, পে'মেণ্ট, ছাবচিডি, ডিফেন্স এণ্ড ইৰিগেশ্যন। ইৰিগেশ্যন আমি এটা বস্তু দেখা পাইছোঁ, ইৰিগেশ্যন যিটো উন্নয়নৰ লগত জড়িত, কিন্তু এই গোটেইকেইটা বিষয় কিন্তু উন্নয়নৰ লগত নহয়, ছেফটি বা কিবা কিবিৰ লগত জড়িত হৈ আছে, কিন্তু উন্নয়নৰ লগত নহয়। উত্তৰটো হ'ব তেতিয়াহ'লে আমাৰ 1, 2, 3 তিনিটা মিলি এটা হ'ব। উত্তৰটো হ'ব ডি নাম্বাৰ। ডি নাম্বাৰটো হ'ল শুদ্ধ উত্তৰ 1, 2 and 3। অৰ্থাৎ 1 আছিল কি আছিল? পে'মেণ্ট অফ ইণ্টাৰেষ্ট আছিল, ছাবচিডিজ আছিল আৰু ডিফেন্স আছিল। ইয়াৰ পিছত প্ৰশ্নটো আছে ইকেবানা ইজ দ্য জাপানিজ আৰ্ট অফ হুইচ ওৱান অফ দ্য ফলোয়িং। অৰ্থাৎ ইকেবানা এটা জাপানিজ কলা, এই কলাটো কাৰ লগত জড়িত হৈ আছে? উত্তৰটো হ'ব ফ্লাৱাৰ ডেক'ৰেশ্যন। ফ্লাৱাৰ ডেক'ৰেশ্যনৰ লগত ইকেবানা শব্দটো বা কলাটো জড়িত হৈ আছে। এইবাৰৰ প্ৰশ্নটো আছে আমাৰ 24 নম্বৰৰ পৰা হ'ল দ্য চিভিল ডিজঅবেডিয়েন্স মুভমেণ্ট লেড টু চাইনিং অফ এ পেক্ট ইন 1931। অৰ্থাৎ 1931ত যিটো চিভিল ডিজঅবেডিয়েন্স হৈছিল, সেই সময়ত এটা চুক্তি হৈছিল মহাত্মা গান্ধী, দ্য পেক্ট ৱাজ চাইন বাই বিটুইন মহাত্মা গান্ধী আৰু কাৰ লগত হৈছিল? উত্তৰটো হ'ব ইয়াতে 4টা অপশ্যন আছে, এটা অপশ্যন পাহৰি গ'ল, ইয়াতে আছে 4টা অপশ্যন আছে। উত্তৰটো হ'ব লৰ্ড আৰউইনক। আৰু এটা কথা আপুনি ইয়াত মনত ৰাখিব পাৰে যে 1931 চনত যিটো চুক্তি হৈছিল, এই চুক্তিটোক লৰ্ড গান্ধী আৰউইন চুক্তি বুলি আমি জানো। গতিকে আমি এটা কথা ইয়াতে পাম যে গান্ধী অৰ্থাৎ মহাত্মা গান্ধী আৰু আৰউইন অৰ্থাৎ লৰ্ড আৰউইন, এই দুজন ব্যক্তিক মিলি গান্ধী আৰউইন চুক্তিটো স্বাক্ষৰিত হৈছিল। 25 নম্বৰ প্ৰশ্নটো হ'ল দ্য ৰেড ফৰ্ট ৱাজ বিল্ড বাই। অৰ্থাৎ ৰেড ফৰ্ট কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব শ্বাহজাহান। শ্বাহজাহানে ৰেড ফৰ্ট নিৰ্মাণ কৰিছিল। 26 নম্বৰ প্ৰশ্নটো আমি পাইছোঁ ইয়াতে হুইচ ওৱান অফ দ্য ফলোয়িং বিগেন উইথ দ্য দাণ্ডি মাৰ্চ। তলত দিয়া বিদ্ৰোহবোৰৰ ভিতৰত
কোনটো দণ্ডি মাৰ্চৰ সময়ত আৰম্ভ হৈছিল? ইয়াতে অপশ্যন আছে আপোনাৰ 4টা। যদি আপুনি পাৰে তেতিয়াহ'লে আপুনি উত্তৰটো দিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আমি কমেণ্ট ছেকশ্যনত পিন কৰি দিম, কিন্তু আপোনাৰ কাৰণে এইটো আমি আশা কৰি ৰাখিছোঁ উত্তৰটো আপোনালোকে দিব বুলি। বাছ 20 নম্বৰ প্ৰশ্ন বুলি দি তাৰ ওচৰত আপুনি কমেণ্ট ছেকশ্যনত উত্তৰটো দি দিব। 27 নম্বৰ প্ৰশ্নটো আছে হু পুট এন এণ্ড টু দ্য ছিষ্টেম অফ ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল? অৰ্থাৎ তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজন ব্যক্তিয়ে বেংগলত দ্বৈত গভৰ্ণমেণ্ট ব্যৱস্থাটো শেষ কৰিছিল? তলতে 4জন ব্যক্তিৰ নাম দিয়া আছে। উত্তৰটো হ'ব কোনটো 4টাৰ ভিতৰত? বি নম্বৰ এটা আহি গ'ল। উত্তৰটো হৈছে বি নম্বৰ ৱাৰেন হাষ্টিংছ। ৱাৰেন হাষ্টিংছে বেংগলত দ্বৈত গভৰ্ণমেণ্ট ব্যৱস্থাটো শেষ কৰিছিল, অৰ্থাৎ দ্বৈত চৰকাৰটো ব্যৱস্থাটো শেষ কৰিছিল। 28 নম্বৰ প্ৰশ্নটো আছে দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ এষ্টাব্লিছড অন 31 ডিচেম্বৰ 1600 এজ পাৰ দ্য ৰয়েল চাৰ্টাৰ ইছ্যুড বাই? অৰ্থাৎ যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 চনত 31 ডিচেম্বৰত এটা চাৰ্টাৰ ইছ্যু বা ৰয়েল চাৰ্টাৰ ইছ্যুড কৰিছিল। এই ইছ্যু কোনে কৰিছিল? অৰ্থাৎ যে ইষ্ট ইণ্ডিয়া কোম্পানী যে অসমত বা ভাৰতত ইষ্টাব্লিছ হৈছিল সেই সময়ত এটা চাৰ্টাৰ যিটো ইছ্যু কৰা হৈছিল, ইছ্যুটো কোনে কৰিছিল? উত্তৰটো হ'ব ৰাণী ভিক্টৰিয়া বা কুইন ভিক্টৰিয়া। 29 নম্বৰ প্ৰশ্নটো আছে বাই হুইচ এক্ট ৱাজ গভৰ্নেন্স অফ ইণ্ডিয়া পাছড টু দ্য ব্ৰিটিছ ক্ৰাউন? যে তলৰ কোনটো আইনৰ জৰিয়তে, এটা 4টা আইন দিয়া আছে, কোনটো আইনৰ জৰিয়তে ব্ৰিটিছ মুকুট ভাৰতবৰ্ষত পাছ কৰা হৈছিল? এইটো উত্তৰটো হ'ব চি নম্বৰ, অৰ্থাৎ 1858 চনত বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। এই আইনৰ জৰিয়তে ভাৰতবৰ্ষত ব্ৰিটিছসকলে ব্ৰিটিছ মুকুট পৰিধান কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু এমং দ্য ফলোয়িং কিংছ ৱাজ ক্ৰেডিটেড উইথ ইষ্টাব্লিছিং দ্য ইকুইভেলেণ্ট অফ এ মডাৰ্ণ পোষ্টেল ডেলিভাৰী ছিষ্টেম ইন ইণ্ডিয়া? অৰ্থাৎ তলত কোনজন ৰজাৰ সময়ত যে মডাৰ্ণ পোষ্টেল ডেলিভাৰী ছিষ্টেমটো ইষ্টাব্লিছ কৰা হৈছিল? উত্তৰটো হ'ব শ্বেৰ শ্বাহ ছুৰী। তাৰপিছৰ প্ৰশ্নটো আছে ইয়াতে ইন হুইচ ইয়াৰ ৱাজ শ্ৰীমন্ত শংকৰদেৱা বৰ্ণ? অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱে কিমান চনত জন্মগ্ৰহণ কৰিছিল? 1449 ষ্টেপ। তাৰপিছত হ'ল ডক্টৰ ভূপেন হাজৰিকা বিগেন হিজ কেৰিয়াৰ এজ এ টিচাৰ ইন হুইচ অফ দ্য ফলোয়িং ইউনিভাৰ্চিটি? অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাই এজন শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল তলৰ কোনটো বিদ্যালয়ত? উত্তৰটো হ'ল গুৱাহাটী ইউনিভাৰ্চিটি হ'ব 32 নম্বৰ প্ৰশ্ন। তাৰপিছৰ প্ৰশ্নটো আছে এইবাৰ প্ৰশ্নটো আছে কি যে হুৱেন ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্মড? অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দল কিমান চনত বা কোন মাহত গঠন কৰা হৈছিল? ইয়াতো হ'ব ডিচেম্বৰ মাহত, কিন্তু চন কিন্তু গোটেইকেইটা একেই আছে, ইয়াতে আমি মাহটোহে ওলাব লাগে। ডিচেম্বৰ মাহৰ 1885 চনত। পৰৱৰ্তী প্ৰশ্ন আছে হুইচ অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যন ৱাজ নট ফাউণ্ডেড বাই মহাত্মা গান্ধী? অৰ্থাৎ তলত 4টা অপশ্যন দি আছে, এই 4টাৰ ভিতৰত কোনটো শিক্ষানুষ্ঠান মহাত্মা গান্ধীৰ দ্বাৰা ফাউণ্ডেশ্যন কৰা হোৱা নাছিল? উত্তৰটো হ'ল ভিভা ভাৰতী হ'ব লাগে। 34 নম্বৰ প্ৰশ্নটো চি নম্বৰ হ'ব উত্তৰ। 35 নম্বৰ প্ৰশ্নটো হ'ল এটা প্ৰশ্ন আছে স্বৰাজ এজ এ নেশ্যনেল ডিমাণ্ড ৱাজ ফাৰ্ষ্ট মেড বাই হু এমং দ্য ফলোয়িং? অৰ্থাৎ স্বৰাজক এটা জাতীয় দাবী হিচাপে তলত কোনজন ব্যক্তিয়ে প্ৰথমতে দাবী কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বি নম্বৰ দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজীয়ে প্ৰথমতে স্বৰাজক জাতীয় ডিমাণ্ড হিচাপে ঘোষণা কৰিছিল। তাৰপিছৰ প্ৰশ্ন এটা আছে যে দ্য ফাৰ্ষ্ট মুভমেণ্ট লঞ্চড এগেইনষ্ট ব্ৰিটিছ ইন ইণ্ডিয়া ৱাজ? অৰ্থাৎ ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰথমটো মুভমেণ্ট কি আছিল বা
বিদ্ৰোহ কি আছিল এইটো হ'ল স্বদেশী মুভমেণ্ট ভাৰতত ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰথমটো আন্দোলন আছিল স্বদেশী আন্দোলন হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ জালিয়ানৱালাবাগ মাছক্ৰে অৰ্থাৎ জালিয়ানৱালা নৰহত্যাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল সেই ভাইচৰয়জনৰ নাম কি উত্তৰটো হ'ব বি নাম্বাৰ লৰ্ড কেলমছফৰ্ড 38 নম্বৰ প্ৰশ্নটো আছে ইন হুইচ অফ দ্য ফলোয়িং বন্দে মাতৰম ৱাজ এডপ্টেড এজ এ শ্লোগান ফৰ এগিয়েশ্যন অৰ্থাৎ তলৰ কোনটো আন্দোলন গোটেইকেইটা কিন্তু আন্দোলনে এই কোনটো আন্দোলনৰ সময়ত বন্দে মাতৰম শ্লোগানটোক এই আন্দোলনৰ শ্লোগান হিচাপে ব্যৱহাৰ কৰা হৈছিল উত্তৰটো হ'ব পাৰ্টিশ্যন অফ বেংগল 1905 চনত যে বেংগল পাৰ্টিশ্যনৰ সময়ত বা বংগ বিভক্তৰ সময়ত যিটো আন্দোলন হৈছিল এই আন্দোলনৰ শ্লোগান হিচাপে বন্দে মাতৰম শ্লোগানটো লোৱা হৈছিল এবাৰৰ প্ৰশ্ন আছে হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ 1942 ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম অৰ্থাৎ অসমত 1942 চনত হোৱা আন্দোলনৰ সময়ত অসমৰ প্ৰথমজন শ্বহীদ কোন আছিল এইটো হ'ব কনকলতা বৰুৱা আমি সকলোৱে জানো 40 নম্বৰ প্ৰশ্নটো আছে দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ ন'ন এজ হুইচ ওৱান অফ দ্য ফলোয়িং অৰ্থাৎ অসমত হোৱা কৃষক বিদ্ৰোহ তলত দিয়াবিলাকৰ ভিতৰত কোনটো প্ৰথম কৃষক বিদ্ৰোহ বুলি আমি জানিব পাৰোঁ ইয়াৰ উত্তৰটো হ'ব ফুলগুৰি ধাৱা কৃষক বিদ্ৰোহ যেটো হৈছিল এইটোক আমি অসমত ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰথমটো কৃষক আন্দোলন বুলি আমি জানিব পাৰোঁ বা জানো 41 নম্বৰ প্ৰশ্নটো আছে হু অৰ্গেনাইজড মৃত্যু বাহিনী আচ্ছা যে তলৰ কোনজন ব্যক্তিয়ে মৃত্যু বাহিনী নামৰ সংগঠনটো গঠন কৰিছিল কি কৰাইছিল যে হু অৰ্গেনাইজড মৃত্যু বাহিনী ইন ফাইটিং ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ডে ইন আছাম অৰ্থাৎ তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনে মৃত্যু বাহিনী নামৰ সংগঠনটো গঠন কৰা হৈছিল যিটো স্বাধীনতা আন্দোলনৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল 41 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈ যাব আপোনাৰ সি নাম্বাৰ পুষ্পলতা দাসে মৃত্যু বাহিনী নামৰ সংগঠনটো গঢ়ি তুলিছিল ইয়াৰ পিছত আছে প্ৰশ্নটো যে ডিউৰিং হুইচ পিৰিয়ড অগ্নিতন্ত্ৰ ৱাজ ৰিটাৰ্ণ অৰ্থাৎ যোগিনীতন্ত্ৰটো কোনটো সময়ত লিখা হৈছিল এবাৰ প্ৰশ্নটোৰ উত্তৰ হৈ যাব ডি নাম্বাৰ অৰ্থাৎ 14th চেঞ্চুৰী বা 1400 শতিকাৰ সময়ত যোগিনীতন্ত্ৰ নামৰ গ্ৰন্থখন লিখা হৈছিল আজি এইকেইটা প্ৰশ্ন আমি লৈছোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নকেইটা আছে ৰিজনিঙৰ যদি আপোনালোকক লাগে কমেণ্টত দিব আৰু যদি নালাগে তেতিয়াহ'লে আমি 2017-18 বৰ্ষৰ APSC এক্সামৰ যিটো পেপাৰ আছিল এই পেপাৰটো আমি সমাধান কৰাৰ কাৰণে আগুৱাই যাম